নমস্কাৰ সকলোকে আশা কৰো সকলোৱে হেলথি এণ্ড সুস্থবান হৈ আছে মোৰ এই চেনেল হেলথ এণ্ড সায়েন্সলৈ আপোনাক সকলোকে স্বাগতম জনাইছো আৰু আজিৰ এই ভিডিঅ'টোত আপোনালোকে গম পাইছে চাগে থাম্বনেল আছে আজিৰ ভিডিঅ'টোত মই ডিসকাস কৰিবলৈ আছো বহুত এটা ইম্পৰ্টেন্ট আপোনালোকৰ মাতৃসকলৰ কাৰণে বা মাসকলৰ কাৰণে আৰু তেওঁলোকৰ শিশুসকলৰ কাৰণে কাৰণ যেতিয়া এটি নৱজাতক বা এটি শিশু জন্ম হয় জন্ম হোৱাৰ দিনাৰে পৰা জীৱনত বহু বছৰ মানে প্ৰায় 16-18 বয়সলৈ কিছুমান সময়ে আমাৰ টিকাকৰণ কৰা হয় টিকাকৰণ মানে কিছুমান বেজি ভ্যাকচিন আপোনালোকে যি কয় সেইবিলাক সময়ে কৰা হয় যেতিয়া এটা শিশু জন্ম হয় আশাই আপোনালোকক কয় যে এটো আপোনালোকৰ সময় আছে আপোনালোকে যাই ফেলে এইটো বাচ্চাটোক বা আপোনালোকৰ শিশুটিক এটো টিকাকৰণ কৰি আহক কিন্তু আপোনালোকে সাধাৰণতে গম নাপায় যে কোনটো সময়ত কোনটো ভ্যাকচিন আপোনালোকে যাই ফেলে দিছে পিএইচসি হক বা মিনি পিএইচসি হক বা সরকারি হসপিটাল সাধাৰণতে সরকারি হসপিটাললৈ যোৱাই দেখা যায় যেতিয়া আপোনালোকে যায় আপোনালোকে জনাটো বহুত দৰকাৰী কথা যে আপোনালোকৰ শিশুটিক কোনটো টিকাকৰণ কৰিছে বা কোনটো বেমাৰৰ কাৰণে টিকাকৰণ কৰিছে তো আপোনালোকে এই ভিডিঅ'ত গম পাব কি কোনটো সময়ত আপোনালোকে কোনটো বেজি দিছে আৰু আপোনালোকে জনাটো দৰকাৰ যদি আপোনালোকে স্কিপ কৰিব নালাগে আৰু স্কিপ কৰিলে কি বেমাৰ হ'ব পাৰে সকলো কথা ভিডিঅ'টো ডিসকাস কৰিম এটা বলক ভিডিঅ'টো আৰম্ভ কৰো এটি শিশু জন্ম পালে জন্ম পোৱাৰ 24 ঘণ্টাৰ ভিতৰত মানে 24 ঘণ্টাৰ ভিতৰত বা যেতিয়া জন্ম পাই লগে সিদিনাই আমাৰ সাধাৰণতে 3টা টিকাকৰণ কৰা হয় আপোনাৰ মায়ে যদি মা যদি আমাৰ নৰ্মেল ডেলিভাৰী আছে তেও লৈ যাব পৰা যায় আৰু যদি তেওঁলোকৰ সিজাৰিয়ান সেকশন হৈছে তেতিয়া হলে তেওঁলোকৰ ৰিলেটিভ সাধাৰণতে লৈ যোৱা দেখিবলৈ পোৱা যায় তেতিয়া দেখিবলৈ পোৱা যায় নাৰ্ছে এটা সময়তে 3টা টিকাকৰণ কৰি দিয়ে সেই 3টানো কি প্ৰথমে জানি লওক যেতিয়া বাচ্চাটো জন্ম হয় তেওঁলোকক এটি বিসিজি ভ্যাকচিন দিয়া হয় বিসিজি ভ্যাকচিনটো দিয়া হয় আপোনালোকৰ লেফট হাতখনৰ আপোনালোকে এটা দাগ দেখিবলৈ পায় এইখিনি ঠাইত শিশু এটি আপোনালোক ডাঙৰ হৈছে যদি আপোনালোকে দেখিবলৈ পাব এইখিনিত এটি সৰুছে দাগ থাকে আৰু হেতু হৈছে বিসিজি স্কাৰ বুলি কয় বিসিজি স্কাৰ আৰু বিসিজি ভ্যাকচিনটো দিয়া হয় আপোনালোকৰ টিবি প্ৰিভেনচনৰ কাৰণে কাৰণ টিবি হৈছে আমাৰ ইণ্ডিয়াৰ এটা বহুত প্ৰিভেলেন্ট এটা ডিজিজ এটা বহুত এটা কমন প্ৰবলেম টিবি সেই টিবিটোৰ পৰা বাচিবৰ কাৰণে আপোনালোকৰ জন্মৰ দিনাখনে বিসিজি নামৰ এটা টিকাকৰণ কৰা হয় আৰু এই বিসিজি ভ্যাকচিনটো দিয়াৰ পিছত আপোনালোকে যেতিয়া কান্দিব আৰম্ভ কৰাৰ লগে লগে অৰেলি মানে মুখত যেতিয়া কান্দিব বাচ্চাটো কান্দিব তেতিয়া অৰেল পলিঅ ভ্যাকচিন বুলি কওঁ অৰেল পলিঅ ভ্যাকচিন আপোনালোকৰ মুখত শিশুটিৰ মুখত নাৰ্ছে দি দিয়ে এটো হৈছে অৰেল পলিঅ ভ্যাকচিনটো কিয় দিয়া হয় যি পলিঅ বেমাৰ আপোনালোকৰ নাম শুনি থাকে পলিঅ বেমাৰ হৈছে মানুহৰ পলিঅ বেমাৰ হয় শিশুটিৰ মৃত্যু হয় সঁচা কথা পলিঅ বেমাৰ বহুত ডেডলি ডিজিজ কিন্তু আজিকালি পলিঅৰ হাৰটো বহুত বেছি কমি গৈছে কাৰণ যেতিয়াৰ পৰা এনেকুৱা টিকাকৰণ আহিছে পলিঅৰ সময়ে আমাৰ ওয়াৰ্ল্ড হেলথ অৰ্গানাইজেচনে বহুত পদক্ষেপ লৈছে আৰু পলিঅটো আমাৰ শীঘ্ৰে আমাৰ যি ওয়াৰ্ল্ড বিশ্বৰ পৰা বিলুপ্ত হ'ব নোহোৱা হৈ যাব আমাৰ বহুত কমি গৈছে কেছ আজিকালি পলিঅৰ আৰু হেয়ে যেতিয়া আপোনালোকৰ জন্মদিনাখনে আপোনালোকক মানে মুখেৰে ড্ৰপ খুৱাই দিয়া হয় পলিঅ ভ্যাকচিন তাৰ পিছত আপোনালোকৰ ডপিনাট বা ঠাইত লেটাৰেলি হেপাটাইটিছ বি ভ্যাকচিন দিয়া হয় এই 3টা ভ্যাকচিন হেপাটাইটিছ বি আপোনালোকৰ বেমাৰটো গম পায় হেপাটাইটিছ বি আপোনালোকৰ বহুত ডেঞ্জাৰ বেমাৰ হয় এটা বহুত ভয়ানক বেমাৰ হেপাটাইটিছ বি যাৰ ট্ৰিটমেন্ট নাই তো এই 3টা বেমাৰৰ কাৰণে আপোনালোকৰ জন্মৰ দিনাখনে এই 3টা ভ্যাকচিন টিকাকৰণ কৰা হয় কি গলো আপোনালোকক বিসিজি ভ্যাকচিন দিয়া হয় পলিঅ ভ্যাকচিন দিয়া হয় পলিঅৰ কাৰণে আৰু হেপাটাইটিছৰ কাৰণে 3টা আপোনালোকক টিকাকৰণ কৰা হয় জন্মৰ দিনাখন আৰু প্ৰায় জন্মৰ 6 সপ্তাহ মানে 1.5 মাহ পিছত আপোনালোকক আশাই কৰ্মীয়ে বা আপোনালোকক ইনফৰ্ম কৰে যে আপোনালোকৰ টাইম হৈছে বেজি লোৱা তো আপোনালোকে যাই ফেলে পিএইচসি বা ঘৰৰ ওচৰত যি চৰকাৰী মেডিকেল থাকে তাত গৈ আপোনালোকে টিকাকৰণ কৰা শিশুটিক কিন্তু তেতিয়া কি টিকাকৰণ কৰা জানি লওক তেতিয়া আপোনালোকে কৰে যি অৰেল পলিঅ ভ্যাকচিন দিছিল যে অৰেল পলিঅ ভ্যাকচিনৰ ফাৰ্স্ট ডোজ দিয়া হয় অৰেল পলিঅ ভ্যাকচিনৰ ফাৰ্স্ট ডোজ 6 উইকত দিয়া হয় প্ৰথম তাৰ পিছত পেন্টাভেলেন্টৰ ফাৰ্স্ট ডোজ দিয়া হয় পেন্টাভেলেন্ট মানে নামটোৱে কৈছে আমাক 5টা বিভিন্ন ধৰণৰ বেমাৰৰ মানে টিকাকৰণ কৰা হয় মানে আমাৰ 5টা বিভিন্ন বেলেগ বেমাৰৰ প্ৰটেকচন বা প্ৰিভেনচন কি থাকে পেন্টাভেলেন্টত থাকে আপোনালোকে গম পাব তেতিয়া থাকে আপোনালোকৰ ডিপিটি মানে নামটোৱে কৈছে ডিপিটি মানে ডিপথেৰিয়া ভ্যাকচিন থাকে তাত পাৰ্টুচিছৰ প্ৰিভেনচনৰ কাৰণে তাত কম্পোজিশন থাকে
টিটেনাছ টি মানে আছে টিটেনাছ টিটেনাছ মানে আছে ধনুষ্টংক ৰোগ ৰোগৰ কাৰণে তাত থাকে তাৰপিছত হেপাটাইটিছ বি আপোনালোকে হেপাটাইটিছ বি তো ফাৰ্ষ্ট ৱৰ্গতে লৈছে হেপাটাইটিছ বি থাকে আৰু থাকে হেমোফিলিয়াছ ইনফ্লুৱেঞ্জা এটা বহুত ডাঙৰ এটা বেমাৰ হয় যাত যিয়ে মেনিনজাইটিছৰ দৰে কিছুমান বেমাৰ মানে ব্ৰেইনত হোৱা কিছুমান বেমাৰ আপোনালোকক পৰিব পাৰে তো পেণ্টাভেলেণ্টে এই 5টা বেমাৰৰ পৰা আপোনালোকক প্ৰিভেনশ্যন দিয়ে আৰু সেইটো দিয়া হয় 6 উইকত তাৰপিছত 6 উইকত আৰু এটা ভেকচিন দিয়া হয় সেইটো হৈছে ৰটা ভাইৰাছ ভেকচিন মানে ৰটা ভাইৰাছ এনেকুৱা এটা ভাইৰাছ যিয়ে আমাৰ মানে যিয়ে আপোনালোকৰ শিশু বা যি এনি এজ গ্ৰুপ মানুহৰ কি কৰে ডায়েৰিয়া ভমিটিং এইবিলাক বহুত বেছি মানে কৰে IPV নামৰ এটা ভেকচিন দিয়া হয় PCV নামৰ এটা ভেকচিন দিয়া হয় টোটেল 6 উইকত দিনাখন আপোনালোকক টোটেল 5টা টিকাকৰণ কৰা হয় কি কলো মই আপোনালোকক দিয়া হয় পেণ্টাভেলেণ্ট 1 oral polio vaccine 1 dose first dose oral polio vaccine first dose pentavalent first dose তাৰপিছত IPV first dose PCV first dose আৰু rota vaccine virus first dose 6 উইকত আপোনালোকক প্ৰথমটো ড'জ দিয়া হয় এইবিলাক ভেকচিনৰ আৰু জন্ম হোৱাৰ আপোনালোকক 10 উইক মানে আপোনালোকৰ যি ফাৰ্ষ্ট ভেকচিন কৰিছে 6 সপ্তাহৰ পিছত আৰু 4 সপ্তাহ পিছত প্ৰায় মানে 10 উইক 10 উইকত আপোনালোকক সেকেন্ড ড'জ দিয়া হয় সেকেন্ড ড'জ কিহৰ দিয়া হয় ভেকচিন পলিঅ' ভাইৰাছৰ যেটা আপোনালোকৰ ড'জ সেইটো সেকেন্ড ড'জটো দিয়া হয় পেণ্টাভেলেণ্টৰ সেকেন্ড ড'জ দিয়া হয় আৰু ৰটা ভেকচিন ভাইৰাছৰ সেকেন্ড ড'জ দিয়া হয় 10 উইকত যে 6 নম্বৰ সপ্তাহত যেতিয়া আপোনালোকে বেজি দিলে তাৰে 4 সপ্তাহ পিছত আপোনালোকক পুনৰ মতা হয় বেজি আপোনালোকক মাতে আৰু কয় যে আপোনালোকক আৰু ভেকচিন দিব সময় হৈছে কিন্তু তেতিয়া কি দিয়া হয় তেতিয়া আপোনালোকক সেকেন্ড ড'জ দিয়া হয় সেকেন্ড ড'জ কিহৰ দিয়া হয় সেকেন্ড ড'জ দিয়া হয় আপোনালোকক যি পলিঅ' ভেকচিন পলিঅ' ভাইৰাছৰ কাৰণে সেকেন্ড ড'জটো দিয়া হয় তাৰ পিছত হেপাটাইটিছ বিৰ সেকেন্ড ড'জ দিয়া হয় পেণ্টাভেলেণ্টৰ সেকেন্ড ড'জ দিয়া হয় আৰু ৰটা ভেকচিন ভাইৰাছৰ আপোনালোকক সেকেন্ড ড'জ দিয়া হয় হল এইকেইটা হৈছে আপোনালোকৰ জীৱনৰ 10 উইক বাচ্চাটোৰ যেতিয়া 10 সপ্তাহ হ'ব তেতিয়া এইখিনি ভেকচিন দিয়া হোৱা হয় তাৰপিছত আৰু 4 সপ্তাহ পিছত আৰু আপোনালোকক মাতে আৰু কয় যে আৰু আপোনালোকক বেজি ল'বৰ সময় হৈছে তেতিয়া আপোনালোকৰ বাচ্চাটোৰ কিমান বয়স হয় 14 উইকস মানে 14 উইকস মানে হৈছে 14 সপ্তাহ আৰু 14 সপ্তাহত কি দিয়া হয় থাৰ্ড ড'জ মানে 3 নম্বৰ ড'জ দিয়া হয় কিহৰ দিয়া হয় সেম পলিঅ' ভাইৰাছৰ কাৰণে 3 নম্বৰ ড'জটো দিয়া হয় পলিঅ' ভাইৰাছৰ 3 নম্বৰ ড'জ তাৰপিছত পেণ্টাভেলেণ্ট ভাইৰাছৰ 3 নম্বৰ ড'জ দিয়া হয় তাৰপিছত ৰটা ভেকচিন ভাইৰাছৰ 3 নম্বৰ ড'জ দিয়া হয় আৰু আপোনালোকক যি PCV ভাইৰাছৰ সেকেন্ড ড'জ দিয়া হয় যেটো আপোনালোকক 6 নম্বৰ সপ্তাহত এটা ফাৰ্ষ্ট ড'জ দিছিল আৰু সেকেন্ড ড'জটো দিয়া হয় আপোনালোকৰ শিশুটিৰ জীৱনৰ 14 নম্বৰ সপ্তাহত আৰু 14 নম্বৰ সপ্তাহত এই চাৰিটা সাধাৰণতে টিকাকৰণ কৰা হয় কি পলিঅ' ভাইৰাছৰ 3rd নম্বৰ ড'জ পেণ্টাভেলেণ্টৰ 3rd নম্বৰ ড'জ আৰু ৰটা ভাইৰাছৰ 3rd নম্বৰ ড'জ আৰু PCV ভাইৰাছৰ PCV মানে হৈছে নিউম'ক'কেল ভেকচিনৰ ড'জ আপোনালোকক সেকেন্ড ড'জ দিয়া হয় আৰু যেটো আপোনালোকক ফাৰ্ষ্ট ড'জটো দিয়া হয় 6 নম্বৰ সপ্তাহত তাৰপিছত সেই লাষ্ট ভেকচিনৰ পিছত বহু সময়লৈকে আপোনালোকক ভেকচিন দিব লগা নহয় আৰু তাৰপিছত দিব লাগে আপোনালোকক 9 নম্বৰ মাহত ফাৰ্ষ্টটো আছিল উইক মানে সপ্তাহে দিব লগা আছিল তাৰপিছত আপোনালোকৰ কি হ'ল মাহেলি আহি যায় মাহত আহি যায় তেতিয়া আপোনালোকৰ 9 নম্বৰ মাহত আপোনালোকক ভেকচিন দিয়া হয় কিছুমান টিকাকৰণ কৰা হয় সেইটো হৈছে জাপানিজ এনকেফেলাইটিছৰ কাৰণে ফাৰ্ষ্ট ড'জ জাপানিজ এনকেফেলাইটিছৰ কাৰণে ফাৰ্ষ্ট ড'জ দিয়া হয় আৰু তাৰপিছত দিয়া হয় মিজেলছ আৰু ৰুবেলা জাপানিজ এনকেফেলাইটিছৰ নামটো আপোনালোকে শুনিছে চাগে আমাৰ অসমতো বহুত বেছি কমন যেতিয়া বাৰিষা আৰম্ভ হয় জাপানিজ এনকেফেলাইটিছ পেচেণ্ট বহুত বেছি বাঢ়ি যায় জাপানিজ এনকেফেলাইটিছ তাৰপিছত মিজেলছ ৰুবেলা এই দুটা কিছুমান এনেকুৱা বেমাৰ আমাৰ শিশুসকলৰ বহুত প্ৰিভিলেন্স হয় শিশুসকলে বহুত বেছি সাফাৰ কৰে এইটো হৈছে ভাইৰেল ডিজিজ মিজেলছ হওক ৰুবেলা হওক এইবিলাক ভাইৰাছৰ দ্বাৰা হোৱা ডিজিজ বেমাৰ এইবিলাকৰ সিম্পটমছ বিলাক সাধাৰণতে জ্বৰ হ'ব আপোনালোকৰ ড্ৰাই কফ হ'ব আৰু সাধাৰণতে যদি দেখিবলৈ সাইন সেইটো হৈছে আপোনালোকৰ শৰীৰত কিছুমান ৰেজ হ'ব মানে কেনেকুৱা পিছফালটো ৰঙা হ'ব ৰঙাৰ ওপৰত বগা কিছুমান বসন্তৰ দৰে কিছুমান মানে ফুটি উঠিব জলাসুতৰ দৰে বসন্তৰ বগা এনেকুৱা ফিল হ'ব যেতিয়া এটা গোলাপৰ পাহি যেতিয়া এটা
নিয়ৰত টোপাল পৰি থাকে এনেকুৱা আপোনালোকৰ স্কিনত বিভিন্ন ঠাইত ৰেছ হোৱা আৰম্ভ হ'ব এই কিছুমান লক্ষণ মিজেলছ আৰু ৰুবেলাৰ তো এইবিলাক ভাইৰেল ডিজিজৰ পৰা আপোনালোকে ৰক্ষা পাবৰ কাৰণে 9 নম্বৰ বয়সত আপোনালোক আৰু 9 নম্বৰ মাহৰ বয়সত আপোনালোকক দিয়া হয় মিজেলছ ৰুবেলা ভাইৰাছৰ ভেকচিন তাৰ পিছত জাপানিজ এনকেফেলাইটিছ ভেকচিন আপোনালোকক দিয়া হয় নিউমোককেল ভেকচিন বি আপোনালোকক ভেকচিনটো 9 মাহত দিয়া হয় তো 9 মাহৰ পৰা 12 মাহৰ ভিতৰত এই তিনিটা ভেকচিন আপোনালোকক দিয়া হয় কি দিয়া হয় আৰু এবাৰ কৈ দিছোঁ মই মিজেলছ আৰু ৰুবেলা ভেকচিন কম্বিনেশ্যনত আহে কম্বাইন আহে এটা ভেকচিন দিলে দুটা হৈ যায় মিজেলছ আৰু ৰুবেলা তাৰ পিছত আপোনালোকক জাপানিজ এনকেফেলাইটিছৰ কাৰণে দিয়া হয় তাৰ জাপানিজ এনকেফেলাইটিছৰ ওপৰত পিচিভি মানে নিউমোককেল ভেকচিনৰ বি ভেকচিনৰ আপোনালোকক টিকাকৰণ কৰোৱা হয় আপোনালোকৰ জীৱনৰ 9 মাহত তাৰ পিছত আহে আৰু কেইমাহ পিছত আপোনালোকক আৰু মাতা হয় সেইটো হৈছে 16 মাহৰ পৰা 24 মাহৰ ভিতৰত এটা আৰু ভেকচিন দিয়া হয় সেইটো হৈছে সেকেন্ড ড'জ কিহৰ জাপানিজ এনকেফেলাইটিছ সেকেন্ড ড'জ তাৰ পিছত আপোনালোকৰ মিজেলছ আৰু ৰুবেলাৰ সেকেন্ড নম্বৰ ড'জটো আপোনালোকক যি 16 পৰা 24 মাহৰ ভিতৰত দিয়া হয় তাৰ উপৰিও আপোনালোকক দিয়া হয় ডিপিটি বুষ্টাৰ ড'জ আৰু অপিভি বুষ্টাৰ ড'জ মানে বুষ্টাৰ ড'জ মানে কি বুষ্টাৰ ড'জ মানে হৈছে আপোনালোকৰ যি প্ৰথম টিকাকৰণ কৰা হৈছে টিকাকৰণ মানে কি সেই ভাইৰাছ যিটোৱে আমাৰ বেমাৰটো কৰে সেই ভাইৰাছটো আপোনালোকৰ শৰীৰত আমি তাৰ যিটো ভিৰুলেন্স যিটো আমাৰ বেমাৰ কৰিব পৰা ক্ষমতা সেইটো কমাই আপোনালোকৰ শৰীৰত ইনজেক্ট কৰি দিয়া হয় তেতিয়া কি হয় আমাৰ শৰীৰত যিটো আপোনালোকৰ প্ৰতিৰোধ ক্ষমতা আছে সেই প্ৰতিৰোধ ক্ষমতাই সেই ভাইৰাছটো বা বেক্টেৰিয়াটো মানে চিনাক্তকৰণ কৰি চিনি থৈ দিয়ে যে এইটো বস্তু আহিলে আমি আগতে সাজু কৰি ৰাখে মানে এখন যুদ্ধ হোৱাৰ আগতে যেতিয়া যেনেকৈ আপোনালোকক সাজু কৰি ৰখা সৈনিকবিলাকক তেনেকৈ আমাৰ শৰীৰৰ যিবিলাক প্ৰতিৰোধ ক্ষমতা চিষ্টেম আছে সেইটোৱে আমাৰ শৰীৰক প্ৰিপেয়াৰ কৰি ৰাখে কিন্তু সময়ে যেতিয়া তাৰ ক্ষমতাটো লাহে লাহে কমি যায় তাৰ কেপাচিটিটো কমি যায় তেতিয়া আমাৰ বুষ্টাৰ ড'জৰ প্ৰয়োজন হয় আৰু বুষ্টাৰ ড'জটো কেতিয়া দিয়া হয় আপোনালোকক 16 পৰা 24 মাহৰ ভিতৰত আপোনালোকক যি অৰেল পলিঅ' ভাইৰাছ দিছিল তাৰ বুষ্টাৰ ড'জটো দিয়া হয় টি বুষ্টাৰ ড'জ দিয়া হয় ডিপিটি মানে ডিফথেৰিয়া পাৰ্টোচিছ আৰু টিটেনাছৰ যি ভেকচিন লৈ দিয়া হৈছিল তাৰ আপোনালোকক বুষ্টাৰ ড'জটো দিয়া হয় তাৰপিছত আপোনালোকৰ যিটো মানে আহিব লগা হস্পিটেল আহিব লগা মাত্ৰা সেইটো লাহে লাহে কমিব আৰম্ভ হয় তাৰপিছত আপোনালোকক 5 পৰা 6 বছৰ বয়সত এটা বছৰ প্ৰথমে আহিল সপ্তাহ তাৰপিছত আহিল মাহ তাৰপিছত আহিল বছৰ এতিয়া বছৰ কেতিয়া 5 পৰা 6 বছৰ বয়সত আপোনালোকক পুনৰ এটি ডিপিটি বুষ্টাৰ ড'জ দিয়া হয় তাৰপিছত বহু সময়ৰ কাৰণে আপোনালোকক মতা নহয় তাৰপিছত আপোনালোকক টিটেনাছ এটা বেমাৰ সেইটো হৈছে ধনুষ্টংক ৰোগ অসমীয়াত কওঁ ধনুষ্টংক ৰোগ সেই ধনুষ্টংক ৰোগ আপোনালোকক ৰোগৰ পৰা বচাবৰ কাৰণে আপোনালোকক জীৱনৰ বিভিন্ন সময়ত বয়স মানে বছৰত আপোনালোকক টিকাকৰণ কৰা হয় সেই বয়সকেইটা আপোনালোকক জনাটো বহুত বেছি জৰুৰী সেই বয়সকেইটা জানি লওক সেইকেইটা 10 বছৰ বয়সত যেতিয়া শিশুটিৰ বা ল'ৰাটোৰ বা ছোৱালীজনীৰ 10 বছৰ বয়স হ'ব তেতিয়া আপোনালোকক এটি টিকাকৰণ কৰা হয় সেইটো হৈছে টিটেনাছৰ আপোনালোকে সাধাৰণতে গম নাপায় কিহৰ বেজি সেইটো হৈছে টিটেনাছৰ বেজি দিয়া হয় তাৰপিছত 16 বছৰ বয়সত যেতিয়া আপোনালোকৰ এডুলেশ্যন পিৰিয়ড চলি থাকে তেতিয়া আপোনালোকক এটা বেজি দিয়া হয় সেইটো হৈছে টিটেনাছৰ বেজি সেইটো হৈছে 16 বছৰ বয়সত তাৰপিছত আমাৰ বহুত টাইমৰ কাৰণে আমাৰ আৰু বেজি দিব লগা নহয় নালাগে তাৰপিছত সকলোৰ কাৰণে সেইখিনিয়ে লাষ্ট আছিল কিন্তু ছোৱালীসকলৰ কাৰণে আৰু পুনৰ টিকাকৰণ কৰিব লগা হয় সেইটো হৈছে প্ৰেগনেন্সিৰ সময়ত যেতিয়া এজন ছোৱালী বা এজন মহিলাই তেওঁলোকৰ প্ৰেগনেন্সি হোৱাৰ সময়ত দুটা আপোনালোকে গম পাই চাগে প্ৰেগনেন্সি হোৱাৰ সময়ত আপোনালোকৰ দুটা বেজি 1 মাহৰ মূৰত এটা ফাৰ্ষ্ট লোৱাৰ 1 মাহৰ পিছত আৰু এটা ভেকচিন দিয়া হয় সেই দুটা ভেকচিননো কি আপোনালোকে গম নাপায় সাধাৰণতে সেইকেইটা হৈছে টিটি বেজি বা টিটেনাছৰ কাৰণে আমি যি বেজি লওঁ সেই বেজিটো আপোনালোকৰ প্ৰেগনেন্সি হোৱাৰ সময়ত দিয়া হয় দুটা ড'জ আৰু সেইটো আমাৰ মানে এক্সেপশ্যন আমাৰ ল'ৰাবিলাকে নালাগে ছোৱালীবিলাকে লাগে তো এইখিনিয়ে আছিল বিভিন্ন জীৱনৰ বিভিন্ন সময়ত বিভিন্ন ধৰণৰ টিকাকৰণ যি কৰোৱা হয় এইবিলাক আছিল মই আপোনালোকক থুলমূলকৈ ক'বলৈ চেষ্টা কৰিলোঁ যদি আপোনালোকে ইনফৰ্মেটিভ পালে ভিডিঅ'টো প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু আপোনালোকৰ বিভিন্ন ধৰণৰ হেল্থ ৰিলেটেড বিভিন্ন ধৰণৰ ভিডিঅ' মানে আইডিয়া বা নলেজ আপোনালোকে মোৰ ভিডিঅ'টোৰ পৰা আপোনালোকে গেইন কৰিব পাব পাৰিব আপোনালোকৰ প্ৰেগনেন্সি ৰিলেটেড মহিলা ৰিলেটেড বা সৰু ল'ৰা ছোৱালী ৰিলেটেড বিভিন্ন ধৰণৰ বেমাৰৰ বিষয়ে হিউমেন হেল্থৰ বিষয়ে সকলো কথা মোৰ ভিডিঅ'ৰ পৰা আপোনালোকৰ ইনফৰ্মেটিভ ভিডিঅ' মই লৈ আহি থাকোঁ মই এই চেনেলটোৰ জৰিয়তে
তো আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আপোনালোকক মৰম যাচিব আৰু মাতৃসকলৰ কাৰণে সাধাৰণতে এইটি ভিডিঅ' বহুত বেছি ইম্পৰ্টেণ্ট আছিল তো যদি আপোনালোকে ভাল পালে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু মৰম যাচিব এইখিনি কৈ মই এই চেনেলটোৰ পৰা এই ভিডিঅ'টোৰ পৰা বিদায় মাগিছোঁ পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এইখিনিয়ে ধন্যবাদ